নমস্কাৰ, মই ৰাহুল। আজি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি গ্ৰেপ্তাৰ হ'ব পাৰে ৰিয়াজ চক্ৰৱৰ্তী। উল্লেখযোগ্য যে ইতিমধ্যে ৰিয়াৰ ভাতৃৰ লগতে সুশান্ত ৰান্ধনী দীপেশক গ্ৰেপ্তাৰ কৰিছে নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰোৰ দলে। ৰিয়াজ চক্ৰৱৰ্তীৰ ঘৰত উপস্থিত নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰোৰ দল। দেওবাৰে পুৱাই ৰিয়াৰ ঘৰত উপস্থিত হৈছে নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰোৰ দল। ৰান্ধনী দীপেশক চৰকাৰী সাক্ষী হিচাপে আদালতত আজি থিয় কৰোৱা হ'ব। উল্লেখযোগ্য যে সোধ পোছৰ অন্তত ৰিয়াজ চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।